আজি প্ৰমোদ বড়ো চৰকাৰে এটা কথা আমাক স্পষ্ট কৰি দিব লাগে, এই জিল্লাই শব্দটো কেতিয়া হ'ব, কোনদিনা হ'ব, দিন তাৰিখ তেখেতসকলে ঘোষণা কৰিব লাগে। আজি BTCৰ প্ৰমোদ বড়ো চৰকাৰখনে গাঁৱে ভূঞে গৈ নিৰ্বাচনীৰ আগত তেখেতসকলে আমাৰ অজনজাতীয় মানুহৰ গাঁৱে গাঁৱে গৈ প্ৰতিশ্ৰুতি দিছিল যে অজনজাতীয় মানুহৰ ভূমিৰ অধিকাৰ নিশ্চিত হ'ব, থাকিব। কিন্তু আজি আমি সেই বস্তুটো দেখা পোৱা নাই। আৰু তেখেতসকলে আমাক কথা দিছিল যে ডিষ্ট্ৰিক্টে জিল্লাই মাটিৰ কাম কাজ চলিব। আমি সন্মিলিত জাতীয় ঐক্যমঞ্চ তামোলপুৰে আজি তামোলপুৰকে ধৰি BTCৰ বৃহত্তৰ BTC অঞ্চলৰ তিনিটা মূল সমস্যাক লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছেহি। আৰু বিশেষভাৱে আমাৰ তামোলপুৰ সমষ্টিটো অসংৰক্ষিত কৰি ৰখাৰ দাবীত আমি ইতিমধ্যেই নিৰ্বাচনী আয়ুক্তকে ধৰি বিভিন্নজনক আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। প্ৰথম কথাটো হৈছে তামোলপুৰ সমষ্টিটো অসংৰক্ষিত কৰি ৰাখিবই লাগিব, এই কথাটো আমাৰ প্ৰথম দাবী। এইটো আমি ইতিমধ্যে আমি নিৰ্বাচনী আয়ুক্তকে ধৰি বিভিন্নজনক আমি নিৰ্বাচনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। তাৰ লগে লগে আমি বৃহত্তৰ এই BTC অঞ্চলটোৰ আমাৰ যিটো ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰটোৰ ওপৰত আমি কিছু কথা আপোনালোকক ক'ব লাগিব, অৱগত কৰাব লাগিব। ইতিমধ্যে আপোনালোকে জানেই যে BTC চুক্তিৰ 4.3A দফাত BTCৰ অজনজাতিৰ যিখিনি ভূমিৰ অধিকাৰ, সেইটো অধিকাৰৰ স্পষ্টভাৱে তাত লিপিবদ্ধ কৰা হৈছিল। আজি BTCৰ প্ৰমোদ বড়ো চৰকাৰখনে গাঁৱে ভূঞে গৈ নিৰ্বাচনীৰ আগত তেখেতসকলে আমাৰ অজনজাতীয় মানুহৰ গাঁৱে গাঁৱে গৈ প্ৰতিশ্ৰুতি দিছিল যে অজনজাতীয় মানুহৰ ভূমিৰ অধিকাৰ নিশ্চিত হ'ব, থাকিব। কিন্তু আজি আমি সেই বস্তুটো দেখা পোৱা নাই। আৰু তেখেতসকলে আমাক কথা দিছিল যে ডিষ্ট্ৰিক্টে জিল্লাই মাটিৰ কাম কাজ চলিব। আজি প্ৰমোদ বড়ো চৰকাৰে এটা কথা আমাক স্পষ্ট কৰি দিব লাগে, এই জিল্লাই শব্দটো কেতিয়া হ'ব, কোনদিনা হ'ব, দিন তাৰিখ তেখেতসকলে ঘোষণা কৰিব লাগে। তাৰ লগে লগে 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC চুক্তিৰ সকলোৰে মাটিৰ ভূমিৰ অধিকাৰ থকাৰ কথাটো নিশ্চিতভাৱে এই চুক্তিখনত লিপিবদ্ধ কৰা হৈছিল। গতিকে আজি আমি ভূমিৰ অধিকাৰক লৈ পেলাই আপোনালোকৰ ওচৰত আহিব লগা হৈছে। অসম গভৰ্ণমেণ্টে এই BTC এৰিয়াত থকা অজনজাতি মানুহবিলাকক কি বুলি ভাবিছে আমি তেখেতসকলক আমি গম পোৱা নাই যে আমি এই অঞ্চলটোত কেনেদৰে বসবাস কৰি আছোঁ। তেখেতসকলে আমাৰ নিজৰ দেউতাৰ মাটিখিনিও নিজৰ পুতেকৰ নামত নামজাৰি কৰিব পৰা ব্যৱস্থাটো ইয়াত নাই। গতিকে অতি সোনকালে অসম গভৰ্ণমেণ্ট, অসমৰ মুখ্যমন্ত্ৰীয়ে এই মাটিৰ কথাক লৈ তেখেতসকলে হস্তক্ষেপ কৰিব লাগে। তাৰ লগে লগে আৰু এটা কথা, BTCৰ বিভিন্ন এলেকাত আমাৰ তামোলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰাই আমি দেখা পাইছোঁ যে BTCৰ বিভিন্ন জেগাত ইতিমধ্যে উচ্ছেদৰ কাৰণে জাননী প্ৰেৰণ কৰিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। ইয়াৰ বিৰোধিতা কৰাৰ মূল কাৰণটো হৈছে যে আমি উচ্ছেদ কৰাক ক'ব লগা একো নাথাকিব, যদিহে আমাৰ BTCত বসবাস কৰা যিখিনি মানুহ আছে তেখেতসকলক পুনৰ সংস্থাপন দি যাতে উচ্ছেদ কৰে, এইটো আমাৰ দাবী জনাইছোঁ। আৰু বিশেষ নাই, এইখিনিয়ে আমাৰ মূলতব্য। डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस।